মোৰ আৰু আপোনাৰ জীৱনটো কেনেদৰে এটা উচ্চতম জীৱনলৈ পৰিণত হ'ব পাৰে। শ্ৰোতা বন্ধু, আমাৰ এই জীৱনটো একেবাৰে সাধাৰণ বা নিম্ন ধৰণৰ জীৱন নহয়। মোৰ আৰু আপোনাৰ জীৱনটো উচ্চ ধৰণৰ জীৱন। আজি আপুনি খন্তেক ভাবি চাওকচোন, বৰ্তমান আপুনি আপোনাৰ জীৱনটোক কেনেদৰে পৰিচালনা কৰি আছে। আপোনাৰ জীৱনটো কেনেদৰে এক উচ্চতম জীৱনলৈ পৰিণত হ'ব পাৰে, ইয়াকে আজি মই খন্তেক আপোনাৰ সৈতে আলোচনা কৰিবৰ বাবে লৈছোঁ। সেয়ে শুনকচোন, এই আপোনাৰ প্ৰিয় অনুষ্ঠান আত্মিক যাত্ৰা। পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মহিমা হওক। প্ৰিয় শ্ৰোতা বন্ধু, আমাৰ আত্মিক যাত্ৰাৰ সমূহ কৰ্মকৰ্তাসকলৰ তৰফৰ পৰা খ্ৰীষ্টীয় প্ৰেমৰ শুভেচ্ছাও অভিনন্দন গ্ৰহণ কৰিব। প্ৰিয় শ্ৰোতা বন্ধু, আমাৰ আজিৰ মূল বিষয়টিলৈ আগবঢ়াৰ পূৰ্বে আহকচোন খন্তেক প্ৰাৰ্থনাৰ বাবে মূৰ দুৱাওঁ। মই প্ৰাৰ্থনা কৰোঁ। অতি দয়ালু আৰু প্ৰেমময় ঈশ্বৰ পিতৃ, এই মুহূৰ্তত আমি তোমাক আমাৰ সকলোৰে প্ৰভু যীশুখ্ৰীষ্টৰ নামত ধন্যবাদ জনাওঁ। কিয়নো পিতৃ, তোমাৰ দয়া আৰু অনুগ্ৰহৰ হেতুকে আমি এনেদৰে তোমাৰ বাক্য শুনিবৰ বাবে একত্ৰিত হ'ব পাৰিছোঁ। প্ৰিয় প্ৰভু যীশু, তোমাতেই কেৱল আমাৰ এক উচ্চ ধৰণৰ জীৱন আছে। তোমাতেই আমাৰ পবিত্ৰ আৰু এক ধাৰ্মিক জীৱন আমি পাব পাৰোঁ। ঈশ্বৰ পিতৃ, পাপ আৰু নানা ধৰণৰ অভিলাষত নিজৰ পতিত জীৱন অতিবাহিত কৰি থকা মোৰ প্ৰিয় ভাই তথা ভনীগৰাকীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। তেওঁবিলাকক তুমি মুক্ত কৰা। তেওঁবিলাকক তুমি তোমাৰ যোগেদি এক উচ্চ ধৰণৰ জীৱন প্ৰদান কৰা। আজি এই বাক্যৰ যোগেদি যেন তেওঁবিলাকৰ জীৱনবিলাক এক উচ্চ ধৰণৰ জীৱনলৈ পৰিণত হয়। তোমাৰ পবিত্ৰ বাক্যৰ আশীৰ্বাদ তুমি আমাক দান কৰা। যীশুৰ নামত খুজিছোঁ, আমেন। পাচনি কৰ্ম 7 অধ্যায় 55 পৰা 60 পদত এনেদৰে লিখা আছে। কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পূৰ হৈ স্বৰ্গৰ ফাললৈ একেথৰে চাই ঈশ্বৰৰ প্ৰতাপ আৰু ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা যীশুক দেখি ক'লে, চোৱা, স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ। কিন্তু তেওঁবিলাকে বৰকৈ আটা পাৰি কাণত সোপা দি একে মনেৰে তেওঁক আক্ৰমণ কৰিলে আৰু নগৰৰ বাহিৰ কৰি তেওঁলৈ শিল দলিয়াবলৈ ধৰিলে। সাক্ষীবিলাকে চৌল নামেৰে এজন ডেকা মানুহৰ ভৰিৰ কাষত নিজৰ নিজৰ কাপোৰ থৈছিল। ষ্টিফানক শিল দলিয়াই মৰা কালত তেওঁ প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু যীশু, মোৰ আত্মা গ্ৰহণ কৰক। পাছে তেওঁ আঁঠু লৈ বৰ মাতেৰে ৰিঙাই ক'লে, হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব। ইয়াকে কৈ তেওঁ মহানিদ্ৰা গ'ল। তেওঁক বধ কৰা কথাত চৌলৰো সন্মত আছিল। খ্ৰীষ্ট যীশুত এক উচ্চমানৰ জীৱন আপোনাৰ আছে। সেই উচ্চমানৰ জীৱননো কি? সেই উচ্চমানৰ জীৱন হ'ল পবিত্ৰতা আৰু ধাৰ্মিকতাৰ জীৱন, স্বৰ্গীয় দৰ্শনেৰে পৰিপূৰ্ণ জীৱন, পাপ আৰু অন্ধকাৰহীন জীৱন। খ্ৰীষ্টত সেই উচ্চমানৰ জীৱনটো হ'ল ক্ষমা আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ জীৱন। নম্ৰতাৰ বিপৰীত শব্দবিলাকেই হ'ল হিংসা, অহংকাৰ, গৌৰৱ ইত্যাদি। এই আটাইবিলাকত আপুনি অজ্ঞানতাক পাব। হিংসুক, অহংকাৰকাৰী আৰু গৌৰৱী লোকৰ লগত কেতিয়াও ঈশ্বৰ নাথাকে। বৰং ঈশ্বৰৰ ক্ৰোধ তেওঁবিলাকৰ ওপৰত আহে। এনেধৰণৰ লোকসকলে এই পৃথিৱীত এক নিম্নমানৰ জীৱন অতিবাহিত কৰে। নিম্নমানৰ জীৱন হ'ল জাগতিক জীৱন, যিসকলে নিজৰ মাংসৰ বশত জীৱন অতিবাহিত কৰে। এওঁলোকে এই জগতক অনুসৰণ কৰে। আমি পঢ়িলোঁ পাচনি কৰ্ম 7 অধ্যায় 55 পৰা 60 পদত। লোকসকলে ষ্টিফান নামৰ এজন ধাৰ্মিক আৰু খ্ৰীষ্টৰ এজন প্ৰকৃত
অনুসৰণকাৰীক বধ কৰিছে। শিলদলিয়াই মৰাৰ দৰে অতি নিৰ্হিংসভাৱে হত্যা কৰিছে। কিয়নো ষ্টিফানে এক উচ্চমানৰ জীৱন অতিবাহিত কৰিছিল। তেওঁ পবিত্ৰ আৰু ধাৰ্মিক জীৱন যাপন কৰিছিল। তেওঁৰ জীৱনত হিংসা আৰু ক্ৰোধ নাছিল। সেই লোকসকলে একদল হৈ ষ্টিফানক হত্যা কৰিছিল। প্ৰিয় শ্ৰোতা বন্ধু, কিয় তেওঁলোকে এনেকৈ কৰিছিল তাক তেওঁলোকে গম পোৱা নাছিল। কিন্তু ষ্টিফানে জানিছিল তেওঁলোকে যি কৰি আছে সেইটো মাৰাত্মক পাপ আৰু তেওঁলোকৰ অনন্ত বিনাশ হ'ব। সেয়া আছিল তেওঁৰ আত্মিক দৰ্শন। সেয়েহে তেওঁ প্ৰভু যীশুক প্ৰাৰ্থনা কৰি কৈছে, হে প্ৰভু, এই পাপ ইহঁবিলাকৰ নামত নিলিখিব। প্ৰিয় শ্ৰোতা বন্ধু, আজি মই আৰু আপুনি যদি ষ্টিফানৰ ঠাইত হোৱাহেঁতেন আমি তেওঁবিলাকলৈ কি কৰিলোহেঁতেন? তেওঁবিলাকৰ প্ৰতি আমাৰ প্ৰতিক্ৰিয়া কি হ'লহেঁতেন? আমাৰ যদি ষ্টিফানৰ দৰে স্বৰ্গীয় শক্তি আৰু পৰাক্ৰম থাকিলহেঁতেন আমি ক'লোহেঁতেন, হে প্ৰভু, ইহঁবিলাকৰ ওপৰত জুই বৰষাই এতিয়াই তেওঁবিলাকক বিনষ্ট কৰা। এয়া হৈছে সেই জগতৰ জাগতিক জীৱন। প্ৰিয় শ্ৰোতা বন্ধু, আজি আপুনি কেনে প্ৰকাৰৰ জীৱন অতিবাহিত কৰি আছে তাক মই নাজানো। কিন্তু আপুনি যদি আপোনাৰ নিম্নমানৰ জীৱনৰ পৰা এক উচ্চমানৰ জীৱন অতিবাহিত কৰিব বিচাৰে, তেন্তে আপুনি অন্যক ক্ষমা কৰা এক জীৱন অতিবাহিত কৰিবৰ বাবে আৰম্ভ কৰিব লাগিব। অন্যক ক্ষমা কৰা জীৱন আপুনি কেনেদৰে লাভ কৰিব পাৰে? এজন ব্যক্তিয়ে যেতিয়ালৈকে নিজৰ জীৱনত ক্ষমাৰ অভিজ্ঞতা নাপায় তেতিয়ালৈকে তেওঁ এক ক্ষমাশীল জীৱন অতিবাহিত কৰিব নোৱাৰে। প্ৰিয় শ্ৰোতা বন্ধু, দ্বিতীয়তে আপুনি ঈশ্বৰীয় দৰ্শনপ্ৰাপ্ত লোক হোৱা উচিত। ঈশ্বৰীয় দৰ্শন থকা লোকজনে যিকোনো কঠিন পৰিস্থিতিত ঈশ্বৰৰ ওপৰত আশা আৰু ভৰসা কৰি চলিব পাৰে। প্ৰিয় শ্ৰোতা, আপোনাৰ ধাৰ্মিকতাৰ বাবে আৰু সত্যতাৰ কাৰণে তাড়নাৰ সন্মুখীন হৈছে নেকি আপুনি? প্ৰভু যীশুৱে কয়, ধাৰ্মিকতাৰ বাবে তাড়না পোৱা লোক ধন্য, কিয়নো তেওঁবিলাক ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। মোৰ প্ৰিয় শ্ৰোতা বন্ধু, প্ৰভু যীশুৱে আপোনাৰ সকলো ধৰণৰ কঠিন পৰিস্থিতি, সমস্যা, দুখ বেদনা আৰু অগ্ৰাহ্য হোৱাবিলাকক জানে। কিয়নো তেওঁ এই আটাই পৰিস্থিতিবিলাকৰ মাজেদি নিজেই পাৰ হ'ল আৰু সেই আটাইবিলাকে তেওঁ একোৱেই প্ৰভাৱ পেলাব নোৱাৰিলে। বৰং ইয়াৰ বাবে তেওঁ এক মহিমাময় জীৱনৰ অধিকাৰী হ'ল। প্ৰিয় শ্ৰোতা বন্ধু, বহুবাৰ আপুনি আপোনাৰ জীৱনলৈ অহা দুখ, ক্লেশ, সংকট আৰু অগ্ৰাহ্যতাবিলাকে আপোনাৰ জীৱনটোক নিম্নমানৰ কৰি দিছে নেকি? আপুনি বহুবাৰ এনেকৈ ভাবিছে নেকি আপুনি আপোনাৰ জীৱনটোক মূল্যহীন বুলি ভাবিবলৈ ধৰে? কিন্তু মোৰ প্ৰিয় শ্ৰোতা, তেনেদৰে নহয়। যিদিনাখনেই আপুনি আপোনাৰ জীৱনটোক যীশুখ্ৰীষ্টক দি দিছে, সেইদিনাৰ পৰাই আপোনাৰ জীৱনটো এক উচ্চমানৰ জীৱনলৈ পৰিৱৰ্তন হৈছে। প্ৰিয় শ্ৰোতা বন্ধু, যীশুখ্ৰীষ্টই মাকৰ গৰ্ভত থাকোঁতেই অগ্ৰাহ্য হৈছিল। আপুনি ইয়াক মথি লিখা সুবাৰ্তা 1:19 পঢ়িলে পাব। তাতে তাইৰ স্বামী এজন ধাৰ্মিক লোক হোৱাত নিজকে ৰাইজৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। ইয়াৰ পিছত বহুবাৰ প্ৰতিটো পৰিস্থিতিতে যীশু অগ্ৰাহ্য হৈছিল। যি লোকসকলে যীশুক আদৰি ল'ব লাগিছিল তেওঁলোকৰ দ্বাৰাই যীশুক অস্বীকাৰ কৰা হৈছিল। যিহেতু লোকসকলে তেওঁক অগ্ৰাহ্য কৰিছিল, ধৰ্মীয় নেতাসকলে তেওঁক দুষ্ট আত্মাৰ দ্বাৰা গ্ৰাসিত বুলি অপবাদ দিছিল। তেওঁৰ সম্বন্ধীয়সকলে তেওঁক বলিয়া বুলি কৈছিল। তেওঁৰ বহু শিষ্যসকলে তেওঁক কঠিন পৰিস্থিতিত এৰি গুচি গৈছিল। নিজৰ এজন অতি নিৰ্ভৰযোগ্য সংগীৰ দ্বাৰা তেওঁক বিশ্বাসঘাতকতা কৰা হৈছিল। পিতৰে তেওঁক অস্বীকাৰ কৰিছিল আৰু
অভিশাপ দিছিল। সকলো লোকসকলে তেওঁক একেলগে অস্বীকাৰ কৰিছিল। তেওঁক ভয়ংকৰ শাস্তি আৰু যাতনালৈ সোধাই দিয়া হৈছিল। কিন্তু মোৰ প্ৰিয় শ্ৰোতা বন্ধু, প্ৰভু যীশুৱে সেই আটাইবিলাকক মৃত্যুৰ সৈতে জয় কৰি পুনৰ জি উঠিছিল আৰু গৌৰৱ আৰু মহিমাৰ সৈতে স্বৰ্গলৈ গুচি গৈছিল। প্ৰিয় শ্ৰোতা বন্ধু, আপুনিও প্ৰভু যীশুৰ এই উচ্চমানৰ জীৱন লাভ কৰিবৰ বাবে পাৰে যদিহে আপুনি এই জগতৰ কথাবিলাকক নাভাবি ওপৰৰ কথা ভাবে। য'ত যীশুখ্ৰীষ্ট আছে তাৰ কথা ভাবিবলৈ আৰম্ভ কৰে, সেই স্বৰ্গৰ কথা য'ত প্ৰভু যীশুখ্ৰীষ্ট আৰু তেওঁৰ পিতৃ আৰু স্বৰ্গীয় লোকবিলাক থাকে, তাত কোনোদিন কোনো ধৰণৰ হিংসা, গৌৰৱ আৰু অহংকাৰ নাই। তাত কোনোদিন মানুহবিলাকে দাঁত কৰচি নাথাকে। আপুনি সেই জীৱনৰ বাবে আজি এই পৃথিৱীত আপোনাৰ জীৱনটোক যীশুখ্ৰীষ্টৰ যোগেদি এক উচ্চ ধৰণৰ জীৱন ৰূপে গঢ় দিব বিচাৰেনে? তেন্তে আহক প্ৰিয় শ্ৰোতা বন্ধু, আজি আপুনি আপোনাৰ জীৱনটোক, আপোনাৰ পাপ আৰু অভিলাষেৰে পূৰ্ণ জীৱনটোক প্ৰভু যীশুখ্ৰীষ্টক দি দিয়ক। আপোনাৰ জীৱনত প্ৰভু যীশুখ্ৰীষ্টৰ আত্মিক দৰ্শনবিলাকক লওক। প্ৰভু যীশুখ্ৰীষ্টই আপোনাক সহায় কৰিব। আমেন। এদিন আমি অতীত সোঁৱৰিবলৈ আহিছে প্ৰভু, নাই যে সময় আহিছে নিবলৈ। আকৌ নেপাওঁ এনেদিন আমি অতীত সোঁৱৰিবলৈ আহিছে প্ৰভু, নাই যে সময় আহিছে মোক নিবলৈ। আত্মিক যাত্ৰা ৰেডিঅ' অসমীয়া প্ৰগ্ৰাম, পোষ্ট বক্স নম্বৰ 11, শিলিগুৰি, ৱেষ্ট বেংগল। ঠিকনাটিকে আকৌ এবাৰ কৈছোঁ, আত্মিক যাত্ৰা ৰেডিঅ' অসমীয়া কাৰ্যসূচী, পোষ্ট বক্স নম্বৰ 11, শিলিগুৰি, ৱেষ্ট বেংগল। ফোন নম্বৰ 76799563836। আমাৰ ইমেইল আইডিটো হৈছে ayradio4567@gmail.com। তুমি জানো পৰম পিতাৰ সৃষ্টি, কিয় কৰায় অভিমান, ত্ৰাতাৰ দিন নিশ্চয় ওচৰ, কিয় কৰায় অভিমান, ত্ৰাতাৰ দিন নিশ্চয় ওচৰ। আকৌ নেপাওঁ এনেদিন আমি অতীত সোঁৱৰিবলৈ আহিছে প্ৰভু, নাই যে সময় আহিছে মোক নিবলৈ। জাগিছানে জগতৰ